নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ভাৰতীয় সংবিধান শাখাৰ তৃতীয় অধ্যায় নিৰ্বাচন আৰু প্ৰতিনিধিত্বৰ সমষ্টি সংৰক্ষণ সীমা নিৰ্ধাৰণ আয়োগ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সম্পৰ্কত আজিৰ ভিডিঅ'টো তোমালোকলৈ আগবঢ়ালো। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তৃতীয় অধ্যায়ৰ নিৰ্বাচন আৰু প্ৰতিনিধিত্বৰ আজিৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু হ'ল সমষ্টিৰ সংৰক্ষণ, ৰিজাৰ্ভেশ্যন অফ কনষ্টিটুৱেঞ্চিজ, সীমা নিৰ্ধাৰণ আয়োগ, ডেলিমিটেশ্যন কমিশ্যন, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। সমষ্টিৰ সংৰক্ষণ, ৰিজাৰ্ভেশ্যন অফ কনষ্টিটুৱেঞ্চিজ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত জাতি প্ৰথা বা পুৰুষতান্ত্ৰিকতাৰ শক্তিশালী প্ৰভাৱ থকাৰ বাবে পিছপৰা সম্প্ৰদায় বা জাতিৰ লোকসকল বৃহৎ জাতি বা উচ্চ জাতিসকলৰ পৰা শোষিত বঞ্চিত হৈ আহিছে। একেদৰে অনুসূচিত জনজাতিৰ লোকসকলো ভাৰতীয় সমাজ বা ৰাজনীতিৰ মূল খুঁটিৰ পৰা আঁতৰি থাকে। এই পিছপৰা জাতি বা সম্প্ৰদায় বা অনুসূচিত জনজাতিৰ লোকসকলক উচিত প্ৰতিনিধিত্ব বিধানমণ্ডলত দিবৰ বাবে ভাৰতবৰ্ষৰ লোকসভা, বিধানসভা তথা স্থানীয় চৰকাৰসমূহত অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় সংবিধানে প্ৰথমতে কেৱল 10 বছৰৰ বাবে এনে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত এই সংৰক্ষণ 2010 চনলৈ বৃদ্ধি কৰা হয়। প্ৰয়োজন সাপেক্ষে এই সংৰক্ষণ অধিক সময়ৰ বাবেও বৃদ্ধি কৰিব পাৰিব। দেশৰ জনসাধাৰণৰ সমানুপাতে এই সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। লোকসভাৰ বৰ্তমানৰ 543খন আসনৰ ভিতৰৰে 79খন আসন অনুসূচিত জাতি আৰু 41খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। বি. সীমা নিৰ্ধাৰণ আয়োগ, ডেলিমিটেশ্যন কমিশ্যন। ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সমষ্টি নিৰ্ধাৰণ কৰাৰ বাবে সংবিধানত এটা স্বাধীন সংস্থা গঠনৰ বিষয়ে লিপিবদ্ধ কৰা আছে। এই সংস্থাটোক সীমা নিৰ্ধাৰণ আয়োগ বোলা হয়। এই আয়োগখন ৰাষ্ট্ৰপতিয়ে গঠন কৰি দিয়ে। সীমা নিৰ্ধাৰণ আয়োগে ভাৰতৰ নিৰ্বাচন আয়োগৰ লগত সহযোগ কৰি কাৰ্য সম্পাদন কৰে। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ সীমা নিৰ্ধাৰণ আয়োগৰ কাৰ্যাৱলী। সীমা নিৰ্ধাৰণ আয়োগে কেইটামান কাম কৰিব লাগে সেইসমূহ আমি এনেধৰণে আলোচনা কৰিছোঁ। 1 নম্বৰ, সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সমষ্টিবোৰৰ পৰিসীমা নিৰ্ধাৰণ কৰে। 2 নম্বৰ, নিৰ্বাচনৰ সমষ্টিবোৰৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছত সীমা নিৰ্ধাৰণ আয়োগে সমষ্টিবোৰৰ জনসংখ্যাৰ গাঁথনি কেনেধৰণৰ তাক নিৰূপণ কৰে। 3 নম্বৰ, প্ৰত্যেক ৰাজ্যত অনুসূচিত জাতি আৰু জনজাতিৰ জনসংখ্যা অনুপাতে সেই ৰাজ্যত তেওঁলোকৰ আসন সংৰক্ষণৰ কোটা নিৰ্ধাৰণ কৰে। 4 নম্বৰ, অনুসূচিত জনজাতিৰ জনসংখ্যা যিটো সমষ্টিত অধিক সেই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। 5 নম্বৰ, অনুসূচিত জাতিৰ লোকসকল যিহেতুকে এখন ঠাইত থোপ খাই নাথাকি সমগ্ৰ ভাৰতবৰ্ষত সিঁচৰিত হৈ থাকে, সেইবাবে তেওঁলোকৰ বেছি জনসংখ্যা থকা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে। অৱশ্যে সংৰক্ষিত সমষ্টিবোৰ মাজে সময়ে সালসলনি ঘটায়, অৰ্থাৎ সদায় এটা নিৰ্দিষ্ট সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ নাথাকে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ সাৰ্বজনীন ভোটাধিকাৰ, ইউনিভাৰ্চেল ফ্ৰেঞ্চাইজ। সাৰ্বজনীন ভোটাধিকাৰ হ'ল গণতন্ত্ৰৰ মূল ভেটি। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, বৰ্ণ, লিংগ, শিক্ষাগত অৰ্হতা আদি নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰা। গণতান্ত্ৰিক নিৰ্বাচনৰ অৰ্থ হ'ল ৰাষ্ট্ৰৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকক ভোট দি নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰাৰ অধিকাৰ দিয়া। ভাৰতবৰ্ষৰ সংবিধান সভাৰ সদস্যসকলে সৰ্বসন্মতিক্ৰমে
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সপক্ষে মত পোষণ কৰি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে এই ব্যৱস্থা। ভাৰতবৰ্ষত 1989 চন পৰ্যন্ত 21 বছৰৰ পৰা ভোটাধিকাৰ দিয়া হৈছিল, অৰ্থাৎ এই বয়সৰ সীমাক প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হৈছিল। কিন্তু 1989 চনৰ পৰা 18 বছৰ বয়সক প্ৰাপ্তবয়স্ক বুলি ধৰি লোৱা হয়। সেইবাবে বৰ্তমান 18 বছৰ পূৰ্ণ হ'লে ভোটাধিকাৰৰ যোগ্যতা অৰ্জন কৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্যমূলক নীতি অৱলম্বন কৰা নহয়।